এভৰিৱান আজি নাৰিকলৰ চিৰা ৰেচিপিটো লৈ আহিছো মই এটা একদম ন্যাচাৰাল ফ্ৰুট কালাৰ ইউজ কৰিছো সো মই ভিডিওটো আপোনালোকলৈ আগবঢ়াইছো ভিডিওটো শেষলৈকে চাব আৰু ভিডিওটো ভাল পালে প্লিজ লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ তো প্ৰথমে মই নাৰিকলখিনি এনেদৰে ৰুকি লৈছো দীঘলকৈ এইখিনি ৰুকি লোৱা হোৱাৰ পিছত মই নাৰিকলখিনি দুটা ভাগত ভাগ কৰি লৈছো এটা ভাগত একদম বগাকে ৰাখিছো আৰু আনটো ভাগত মই দিছো বিটৰ কালাৰ বিটটো এনেদৰে ৰুকি লৈছো আৰু বিটৰ পৰা মই জুইচখিনি উলিয়াইছো এখন চেকনিৰ সহায়ত জুইচখিনি মই নাৰিকলত দি দিছো या চাওক ইমান ধুনিয়া কালাৰ এটা আহিছে ভালদৰে মোহাৰি লৈছো আৰু এইখিনি সময়ত বেছি জোৰত মোহাৰিব নালাগে নহলে ভাঙি যাব নাৰিকলখিনি তো লাহে লাহে মোহাৰি লব আনটো ভাগত একদম বগাকে ৰাখিছো সো এইখিনিও হানি লৈছো চেনি দি প্ৰথমে মই কালাৰ দিয়া নাৰিকলখিনি ভাজি লম ও এইখিনি মই একদম লো ফ্লেমত ভাজিম ইয়াৰ পৰা চেনিৰ পানীটো ওলাই নোযোৱালৈ এইখিনি ভাজি থাকিব লাগিব চাওক নাৰিকলৰ পৰা পানীটো ওলাবলৈ ধৰিছে আৰু এইখিনি সময়ত নাৰিকলখিনি ভালদৰে লৰাব লাগিব আৰু ভাঙি ল'ব লাগিব নহলে লাৰু লাৰু হৈ যাব পাৰে কিছু সময় এনেদৰে ভাজি থকাৰ পিছত নাৰিকলৰ চিৰাখিনি ৰেডি হৈ পৰিছে আৰু এয়া চাওক নাৰিকলৰ চিৰা মোৰ ৰেডি হৈ গল আৰু মই কালাৰ নিদিয়া নাৰিকলখিনিও একে প্ৰচেছতে ভাজি লম আৰু কিছু সময় পিছত মোৰ নাৰিকলৰ চিৰা ৰেডি হৈ গল আপোনালোকে এনেদৰে ঘৰত ট্ৰাই কৰিব পাৰে আৰু ভিডিওটো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ এয়া চাওক মোৰ নাৰিকলৰ চিৰা দুটা কালাৰৰ
এটা হোৱাইট এটা পিংক। তো ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰি দিব। ধন্যবাদ।